Hello friends, welcome to my channel Dibbo Bhai Creation. Friends, আজি মই আপোনালোকক কম যে আপোনাৰ চেনেলত আপুনি যদি ইউটিউবত নতুন হয় বা আপুনি হয়তো কিছুমান নাজানে ইউটিউবৰ কথা, তো আজি মই জনাম যে কিছুমান কমেন্ট দিয়ে, স্পাম কমেন্ট বা কিছুমান বেড কমেন্ট আহে আপোনাৰ চেনেলত যেতিয়া আপুনি এটা ভিডিঅ' আপলোড কৰে। কিছুমানে হয়তো বেয়াকৈ দিয়ে বা কিছুমানে আপোনাৰ চেনেলৰ লিংক শ্বেয়াৰ কৰে, তো তাৰ পৰা আপোনাৰ কি প্ৰব্লেম হ'ব পাৰে তো আপোনালোকক জনাম। আৰু আপোনালোকে কেনেকৈ চাব যে বেড কমেন্ট কোনটো, পজিটিভ কোনটো আপোনালোকে চাব পাৰিব। তো কিছুমান এনেকুৱা আহি যায় কমেন্ট যাৰ বাবে আপোনাৰ মনিটাইজেশ্যন নহ'ব বা মনিটাইজেশ্যন ৰৈ যাব, তো বহুত প্ৰব্লেম হৈ যায়। তাৰ বাবে আপোনালোকে নিজে সেটিংস ভালদৰে মিলাব লাগিব আৰু স্পাম কমেন্ট চেক কৰি ৰিমুভ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ক্ৰোম ব্ৰাউজাৰলৈ যাব, তাত সাৰ্চ কৰিব www.youtube desktop, চাই থাকিব ভিডিঅ'টো। তো আপোনালোকক মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনালোকে আহিব, লেফ্ট সাইডত আছে কমিউনিটিত আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক, ওপৰত আছে ইয়াত পাব্লিছ কমেণ্ট, হেল্প ফৰ ৰিভিউ আৰু আছে লাইকলি স্পাম। তো আপোনালোকে ফাৰ্ষ্টত দেখিছে পাব্লিছ কমেণ্ট মানে এনেকুৱা হয়, যিবোৰ পজিটিভ কমেণ্ট হয়, যিবোৰ ভালকৈ দিয়ে, তো তেতিয়া সকলোৱে মানে চাব পাৰিব, অন্য ভিউৱাৰ্ছেও চাব পাৰিব যে মোৰ চেনেলটো যদি চেক কৰে বা তেতিয়া গম পাব যে পাব্লিছ কমেণ্টবিলাকত এনেকুৱা হয়, যোনবোৰ পজিটিভ কমেণ্ট হয় সেইবোৰ থাকে পাব্লিছ, যাতে সকলোৱে চাব পাৰে। তো হেল্প ফৰ ৰিভিউ, ইয়াত কি থাকে আপোনালোকৰ, ইয়াত থাকে প্ৰমোশ্যনৰ কাৰণে যে কিছুমান কমেণ্ট আহে। ইয়াত এটা চাওক, আছাম অবিনাশ লাইফষ্টাইলে দিছে, নিউ ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰিলোঁ, মোকো ছাপোৰ্ট কৰিবা বুলি আশা থাকিলে। তো এনেকুৱা ধৰণৰ কমেণ্টবোৰ ইউটিউব গাইডলাইনৰ বাহিৰৰ হয়। তো এইবোৰ কমেণ্ট দিলে ৰিভিউলৈ গুচি যায়। তো চাওক, ইয়াত আছে ছাবস্ক্ৰাইব ৱৰ্ডটো ইউজ কৰিছে, তো ছাবস্ক্ৰাইব ৱৰ্ডটো ইউজ কৰিছে, ইফালে ছাপোৰ্ট ৱৰ্ডটো ইউজ কৰিছে। তো এনেকুৱা ৱৰ্ডবিলাক ৰিভিউলৈ গুচি যায়, ইউটিউব গাইডলাইনৰ বাহিৰৰ হয়। তো গাইডলাইন ফ'ল' নকৰে কিছুমানে, হয়তো নাজানে। আৰু ইয়াত দিছে হেল্ল' মাই চেনেল ছাবস্ক্ৰাইব, এইবিলাক ৱৰ্ড মানে ইউজ কৰিব নালাগে, এইবোৰ স্পাম হয়। তো স্পাম কৰাৰ কাৰণে ৰিভিউত গুচি গ'ল। ইয়াত দিছে ৱাও ভেৰি নাইচ ছং, আৰু ইয়াত বেলেগ এজনে ৰিপ্লাই দি দিছে তাত, প্লিজ মাই চেনেল ছাবস্ক্ৰাইব। চ' এইটো এনেকুৱা ৱৰ্ড ইউজ কৰিলে মানে আপোনাৰ কমেণ্ট গুচি যাব ৰিভিউলৈ। আৰু ইয়াত দিছে আই লাভ মাই ছং, ইয়াত ডট দিছে, তো ডট ইউজ কৰিব নালাগে, সেইটো কাৰণে ইয়াত এইটো গৈছে হেল্প ফৰ ৰিভিউলৈ গুচি গৈছে। তো লাইকলি স্পাম কোনবোৰ, মানে ৰিভিউবিলাক এনেকুৱা হয়, কিছুমান ৱৰ্ড থাকে, কিছুমান যিবোৰ ৱৰ্ড ইউজ কৰিব নালাগে তেনেকুৱা হয়। আৰু ইয়াত চাওক লাইকলি স্পাম, ইয়াত দিছে এইটো নাইচ, মানে এনেকুৱা লাইকলি স্পাম এনেকুৱা হয়, যিবোৰ কমেণ্ট আপোনালোকে বাৰে বাৰে একেটা কমেণ্টকে কেইবাটা ভিডিঅ'টো দি থাকে, নাইচ যদি বাৰে বাৰে আপোনালোকে একেটা কমেণ্টকে দি থাকে, বেলেগ ভিডিঅ'টো, একেটা চেনেলৰ বেলেগ ভিডিঅ'টো যদি একেটা কমেণ্ট দি থাকে, সেইটো কমেণ্ট গুচি যায় আপোনাৰ লাইকলি স্পাম। তো আপোনালোকে সেই কমেণ্টটো এই যে টিকমাৰ্ক আছে তাত আপোনালোকে ক্লিক কৰি পেলাই এপ্ৰুভ কৰি ল'ব পাৰে আৰু ৰিমুভ কৰি ল'ব পাৰে। কিন্তু ৰিমুভ কৰি ল'লে ভাল, যাতে পিছত কোনো প্ৰব্লেম নহয়, যাতে ইউটিউবে মনিটাইজেশ্যনৰ সময়ত চেক কৰে কমেণ্টছবোৰ, তো তেতিয়া প্ৰব্লেম নহয়। আৰু স্পাম কমেণ্টবোৰ ৰিমুভ কৰি দিব লাগে, অল ৰিমুভ। আৰু এই স্পাম কমেণ্টবোৰ একেটা কমেণ্ট বেছিকৈ ইউজ কৰিলে আহে স্পামত গুচি যায়, লাইকলি স্পাম। আৰু এনেকুৱা হয়, চাওক বহুত আছে। আৰু থেংক ইউ।
এই থেংক ইউ ৱৰ্ডটো বহুতে ইউজ কৰে, কমন হয়। তো এনেকুৱা ৱৰ্ডবোৰ বেছিকৈ ইউজ কৰিলে কি হয়, লাইকলি স্পামলৈ গুচি যায়, স্পাম কমেণ্ট হয়। তো ইউটিউবে কিছুমান স্পাম কমেণ্ট থাকে যোনবোৰ মানে ইউটিউবৰ গাইডলাইনৰ বাহিৰৰ, সেইবোৰ কমেণ্ট কৰিলে স্পাম গুচি যায়। আৰু এনেকুৱা হয় যদি আপুনি যদি ভিডিঅ'টো কমপ্লিট নাচায়, অলপ চাই যদি ডাইৰেক্ট কমেণ্টটো দি দিয়ে, তেতিয়া গুচি যায় আপোনাৰ কমেণ্টটো স্পামত। তো স্পাম এয়াই। আৰু আপোনালোকে পাৰিলে মানে গোটেই কমেণ্টছবোৰ আপোনালোকৰ যদি তেনেকৈ আহে স্পামত, তো অল ডিলেট কৰি দিব, যাতে পিছত আপোনালোকৰ মনিটাইজেশ্যনৰ সময়ত প্ৰব্লেম নহয়। আৰু আপোনালোকে যদি বিচাৰে যে স্পাম কমেণ্টছবোৰ আপোনালোকে যাতে আপোনাৰ কমেণ্টত নাহে, স্পাম কমেণ্ট যাতে ইউজ কৰিব নোৱাৰে, তো তাৰ বাবে আপোনালোকে যাব লাগিব কমিউনিটি ছেটিংছত গৈ আপোনালোকে ইয়াত লিখা আছে ব্লক ৱৰ্ডছ, তাত আপোনালোকে যিবোৰ কমেণ্টছ স্পাম হয় সেইবোৰ আপোনালোকে লিখি দিব পাৰিব। ইয়াত আপোনালোকৰ মই লিখি থৈছোঁ ছাবস্ক্ৰাইব, চেনেল, প্ৰমোট। তো এইবোৰ ৱৰ্ড হয় আপোনাৰ স্পাম হয়, তো মই ব্লক ৱৰ্ডছত লিখি থৈছোঁ। আৰু ব্লক লিংকছ, এইটো মই টিক মাৰ্ক দি থৈছোঁ যাতে লিংকছ কোনো শ্বেয়াৰ কৰিব নোৱাৰে। আৰু এনেকুৱা হয় কেতিয়াবা লিংক শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকৰ হৈ যায়, আপোনালোকৰ চেনেলত বহুত প্ৰব্লেম ক্ৰিয়েট কৰে, স্পামত গুচি যায়। ছাবস্ক্ৰাইব, কমেণ্ট এইবোৰ ৱৰ্ড কেতিয়াও ইউজ কৰিব নালাগে। ইয়াতে আছে বহুত কমেণ্ট, এইবোৰ স্পামত আছে। আৰু আপোনালোকে পাৰিলে স্পাম কমেণ্টছবোৰ অল ডিলেট কৰি দিব, তো তেতিয়া আপোনাৰ বহুত ভাল হ'ব, ক্লিয়াৰ হৈ থাকিব। যিবোৰ পাব্লিছ কমেণ্ট তাৰ পৰা আপোনালোকৰ কোনো প্ৰব্লেম নহয়। পাব্লিছ কমেণ্টবোৰ পজিটিভ থাকে বহুত, ইয়াত কোনো প্ৰব্লেম নহয় আপোনালোকৰ পাব্লিছ কমেণ্টৰ পৰা। ৰিভিউ যোনবিলাক প্ৰব্লেম স্পাম বেছি ইউজ কৰে, ছাবস্ক্ৰাইব, চেনেল এইবোৰৰ পৰা বহুত প্ৰব্লেম হয়। তো তাৰ বাবে আপোনালোকে অল ৰিমুভ কৰি দিব পাৰে। ইয়াত আছে টিক মাৰ্ক আৰু ইয়াত আছে এটা ৰিমুভ কৰাৰ এটা বক্স আছে, তো তাত আপোনালোকে ক্লিক কৰি পেলাই ৰিমুভ কৰি দিব পাৰে। তো এইবিলাক আপোনালোকৰ বহুত প্ৰব্লেম হ'ব পাৰে, মনিটাইজেশ্যন নহ'ব পাৰে। চ' তাৰ আগতে আপোনালোকে এইবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিব। বহুতে নাজানে স্পাম কমেণ্ট কি, তো নিশ্চয় অলপ হ'লেও বুজি পাইছে ভিডিঅ'টোৰ পৰা। যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। বাকী যদি আপোনাৰ নজনা কিবা থাকে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোক যদি ইউটিউব ক্ৰিয়েটৰ নহয় বা আপোনালোক যদি ভিউৱাৰ্ছ হয়, তো বেলেগৰ ভিডিঅ'ত একেটা কমেণ্ট বেছিকৈ নিদিব। আৰু কিছুমান মানে থাকে ৱৰ্ড তেনেকুৱা, চেনেল, ছাবস্ক্ৰাইব এইবোৰ ৱৰ্ড ইউজ নকৰিব। থেংক ইউ ইউজ কৰিব নালাগে, যাতে ক্ৰিয়েটৰজনৰ প্ৰব্লেম নহয়, ইউটিউবাৰজনৰ যাতে প্ৰব্লেম নহয়। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও বুজি পাইছে। তো যদি ভাল পালে ভিডিঅ'টো, যদি অলপ হ'লেও বুজি পালে, তেন্তে লাইক কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা নজনা কথা থাকিলে ইয়াৰ ভিতৰত, তো মোক কমেণ্ট কৰি জনাব, আপোনালোকক মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। আজিলৈ বাই।